মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ। আজি দেখিছে নহয় ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কাপোৰ কানি পিন্ধিলোঁ, এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু আমি ভনীও ওলাইছে ময়ো ওলাইছোঁ, দুইজনী যামগৈ আজি। এতিয়া ভাত পানী যোগাৰ কৰি আছে, কি কি যোগাৰ কৰিছে দেখুৱাই আছোঁ আপোনালোকক। এই বহুত দিন থাকিলোঁ, ইহঁতৰ ঘৰতো থাকিলোঁ 3 দিনমান, ইহঁতৰ ঘৰতো থাকিলোঁ 3 দিনমান। এতিয়া যামগৈ আৰু ঘৰলৈ ভাত পানীকেইটা খাই পিনি। তাৰপিছত এয়া কি দিছ? এতিয়া গাহৰি বইল বনাম। ইয়াত চব আদা নহৰু পিঁয়াজ আলু বিলাহী চব দি আৰু এতিয়া গাহৰিয়ে ধুই পিনি এতিয়া দি দিম। আমি নাখাওঁ কৈছোঁ একদম বোলে নাই নেৰিছে আৰু দেখিছেনে। মই কালি খৰিচা দিম, এইটো মই থোৱা। অঁ এইটো তই থৈছিল নি? কাটি থৈ দিছোঁ। অঁ সেইটো খৰিচা খাই চালে গম পাম আৰু দেই। বইল বনাই দিম, খাই চাবা কি মজা লাগিব আজি। আৰু যাবাগে আৰু এই শেষৰ সাঁজ ইমানকৈ খুৱাবলৈ দৰকাৰ নহয়, কেলৈ ইমানকৈ খুৱাব লাগে বাৰু? কথা নি কোনেনো, আমি তোমালোকৰ থাকিলেও খাওঁ। হয় বাৰু, ইহঁতৰ মানে মাছ মাংস ডেইলিয়ে চলে আৰু। ঘৰ চফালি সঁচাকৈ খাওঁ নে বোলো, এইবোৰ মানুহৰ ভিডিঅ' দেখাবলৈ দেখাওঁ আকৌ। আমি দেখাওঁ নে আকৌ সেইখিনি থৈ দিওঁ আৰু। কথাটো সুধিছে মোৰ আকৌ বোলে সঁচাকৈ খাওঁনে? খাওঁ আকৌ, খোৱাটো খাওঁ আৰু ভিডিঅ' কৃপণালী খোৱাত কৃপণালী কৰি লাভ নাই। পাবলৈ ঘটিছোঁ, ইমান কষ্ট কৰিছোঁ। আমি ঘৰত যেনেকৈ খাওঁ আমি তেনেকৈ খাওঁ। এতিয়া দি দিছে খৰিচা। এইফালে দোলবন এইবোৰ ঘৰৰ পৰা দি পঠিয়াইছে। দোলবন শাক আমি এইবোৰ দেখিয়ে নোপোৱা হ'লোঁ গম পাইছেনে। এতিয়া আমি একদম মানে চহৰৰ পৰা গাঁৱলৈ অহা নিচিনা পৰিৱেশ হৈছে। এইটো খৰিচা, এইটো খৰিচা খৰিচা এতিয়া দি দিব লাগে আৰু কচক কচক খাই ভাল লাগে। খৰিচা দি দিছে মজা। কি খৰিচা তহঁতৰ এইটো? পাহাৰীয়া দেশী খৰিচা। এই নকওঁ, মাংস নমাই পিনি আকৌ এতিয়া চাহ খাবলৈ লৈছোঁ। গাখীৰ চাহ অকণমান, এয়া গাখীৰ চাহ অকণমান বোলো খাই লওঁ। পাকঘৰটোৰ পৰা আজি আলু কাটিবলৈ মানুহ আৰু ক'ত পাবি আৰু বিচাৰিব। আলুকেইটা কাটি বাকী দে। মইনা হৈ আৰু এটা কাপ লৈ লাষ্টৰ কাৰণে এইয়া চাহ। আমাৰ মইনাই গাখীৰ পেটি আনি দিছে, এইবোৰ মাহীয়েকে যাবগৈ বুলি এইবোৰ চাৰি আনিছে, চিপছ আনি দিছে চাহ খাবলৈ। কালি পুঠাকৈ 50 টকা এটা দি থৈ গ'ল, এই 50 টকা বজাৰ কৰি আনিছে আমালৈ চাহ খাবলৈ। মাহীয়েকহঁতে গাখীৰ চাহ ভাল পায় বোলে। মই আলহী আহিলে ভালেই পাওঁ, কিন্তু এনেকৈ আকৌ দুদিনমান থাকি গুচি গ'লেগে মগজটো বেয়া হৈ যায়। চবৰে বেয়া লাগে, কাৰনো ভাল লাগে। শেষ চাহটো পৰা জোনাকী হ'ব। এদিন চাহ অকণ মানে বনাব পৰা নাছিলোঁ মই। মন্তব্য কোনেও নিদিয়ে তোৰ কথা। মই একেবাৰে সৰু যে, মই অকল বহি খালোঁহি আৰু দেই। মই এতিয়া যাব, মই কাঁহীকেইটা কাপকেইটাহে ধুই থৈ গৈছোঁ আৰু। শুনাইছিলোঁ তোৰ ফুলনিৰ বাগানখন। এয়া ভনী তই কেনেকৈ নিবি এইখিনি ইমান ডাঙৰ। কৰিলে চব নিব লাগিব হয় নাই ৰাইজ? ৰাইজ আৰু কি নিয়নে? ঘৰ সংসাৰ কৰিলে চব নিব লাগিব। ফুলনি বাগান পাতিছে নতুনকৈ, এতিয়া ঘৰখন পাতিছে নতুনকৈ পতা নহয়। আগতে আমাৰ জাগৰাকী ফুল পুৰা ৰুৱে, তেতিয়া মই নকৰিলেও হয় আৰু। তাৰপৰা এইজোপা অশোক ফুল, ঐ গাহৰিয়ে হুইচেল মাৰি আছে। অশোক ফুলটো বৰ মজা লাগে। তাৰপিছত এইজোপা হৈছে হেৰি, এইটো হৈছে তগৰ ফুল। এইটো একদম 12 মাহে ফুলি থাকে। এইবোৰ কলি মেলি আছে। ঐ ভনী ইয়াত লৈ তগৰ ফুল 12 মাহে ফুলি থাকেতো। তেনেকৈ গুজি দিলে নহয় আমাৰ দেখিছে। তাৰপৰা এইটো এটা ফুল, এই ফুলটো বৰ ধুনীয়া দেখোঁ মই। এই ফুলটো বৰ ভাল লাগে দেখিবলৈ।
তাৰপিছত এতিয়া ফুলবোৰ অকণমান শুকালেগৈ এভাগত ঢেৰ ফুল আছিলে এইবোৰ ফুল এইফালে এজোপা পাইনজোপা বৰ ধুনীয়া লাগে এজোপা আনিছোঁ গাহৰি লগত আকৌ সেতি হেনো বহুত দিন বোলে দোৰোণ খায়ে পোৱা নাই এইগৰাকী আকৌ ফেচবুকত ভিডিঅ' বনাই দেই চাব আপোনালোকে স্মৃতি ফুকন বুলি আছে হয়নে অঁ স্মৃতি ফুকন বুলি আছে আপোনালোকে ফেচবুকত চাব ফেচবুকত ভিডিঅ' বনাই ইউটিউবত ভিডিঅ' নবনায় আৰু ফেচবুকতে ভিডিঅ' বনাই এনেই আৰু বনাই থাকে আৰু অঁ ফ'ল' কৰি দিব আপোনালোকে স্মৃতি ফুকন স্মৃতি ফুকন চবেই লাইক কমেণ্ট গাহৰি বইল হৈ আছে এইফালে তাৰপিছত এইফালে দোল বনাক গাহৰি মাংস একদম উতলি আছে আৰু ধুনীয়াকৈ মই অকণমান হেতাখন লৰাই দিছোঁ দেই বাইদেউ বেয়া চেত নাপাবা খৰিচা দিওঁ ধুনীয়া হৈছে আৰু কি বনাবলৈ আছে মজা হৈছে গাহৰি ওলাইছে আৰু এতিয়া বজাৰত বন্ধ হৈছিলে নহয় এতিয়া তেলত দোলবনখিনি দি দিছে দোলবন জীয়ৰীকালতে খোৱা তাৰপিছত দোলবনৰ সঁচে দেখি পোৱা নাই এনেকুৱা চহৰলৈ দিয়া সঁচাকৈ দেই বেলেগ চহৰলৈ বিয়া হ'লোঁ পৰিৱেশটো গাঁৱে খালি আমাৰ তাত মাটি কেনুডাল পাবলৈও নাই সেইকাৰণে আগতে দোলবনখিনি মানুহৰ সঁচাকৈ এইবোৰ বেমাৰ আজাৰ নহয় নহয় এতিয়া এইবোৰ দেখিবলৈও নোপোৱা হ'লোঁ লৈছোঁ এয়া গোল নেমু সিহঁতৰ ঘৰৰে এইফালে তাৰপিছত গাহৰি বইল আমাৰ মইনা ভনী আমি এতিয়া খাই লওঁ দি দিয়া মাংস অকণমান দি দিয়া এতিয়া ভাতকেইটা খাই লওঁ খাই আছোঁ দেই এতিয়া কেনেকুৱা আছে আজি খাই দিছোঁ আৰু তোমালোকৰ লগত অ' মা খাওঁ দে ভাত আপুনি গা ধুইছেহে মাংস দিয়ক অকণমান লৈ ল'ম অঁ এইফালে দে বেগ আনিছিলোঁ এটা হৈ গ'ল দুটা কি ক'বা ৰাইজসকল বাই অঁ আমাক ব'লক থ'বলৈ মইনা আহা যাওঁ গৈ থাকোঁ গ'লে কুকুৰা খাবলৈ পাম মোৰ সেইটোৱে মনটো মানে বহুত ভাল গামোচাখনে মই হাৰিলে মইনা ব'ল আমাক থৈ আহিবিগৈ যাওঁ যাওঁ থাক মইনা বাই বাই যাওঁ হ'ব আকৌ মইনা পৰীক্ষাৰ ৰিজাল্ট দিলে আহিম আৰু ৰিজাল্টলৈ দৌৰি আহিম আৰু কি খাম আৰু ঠিক নাই আৰু মইনা ভালকৈ পঢ়িবা দেই ভালকৈ পঢ়িবা দেই ভাল ৰিজাল্ট পাব লাগিব আমি ভাল ৰিজাল্ট পাব লাগিব আমি একেবাৰে ফোন চোন নকৰিবি আৰু মইনালৈ খাই ৰিজাল্ট ভাল নহ'লে ভাল কৰিবি দেই মইনা এতিয়া পঢ়িবা দেই বাই বাই অঁ ভণ্টি বাই দে বাই বাই মইনা বাই নাকান্দিবি গৈ থাকোঁ আৰু এজনী যাব সোণাৰী মই শিমলুগুৰিতে নামি দিম আৰু যাবগৈ এতিয়া উঠিলোঁ ট্ৰেভেলাৰত আমি ঘৰলৈ গ'লে কেইবাখলপীয়া হৈ গৈ এডোখৰ আহিলোঁ বাইদেউৰ পৰা সিহঁতৰ গাড়ীত এডোখৰ আহিলোঁ ট্ৰেভেলাৰত তাৰপিছত আকৌ ট্ৰেভেলাৰৰ পৰা আহি পিনি উঠিলোঁহি বাছত এয়া বাছত একদম শিৱসাগৰৰ পৰা শিমলুগুৰিলৈকে আহি আছোঁ আৰু একদম আজি বাছখন অহাখন ভাল বাছ হয় ধুনীয়া বাছখন দেখিবলৈও ভাল লাগিছে একদম চাফা পোৱা 50 টকা এই হেৰিবোৰ কেনেকৈ গৰৈবোৰ কেনেকৈ দাম পোৱা 80 টকা দিয়ক চাহ এয়া শিমলুগুৰি পালোঁহি এতিয়া চাহ একাপ খাবলৈ লৈছোঁ চাহ একাপ খাই পিনি গৈ থাকিম আৰু ঘৰলৈ লাহে লাহে খাই লৈছোঁ ইমান চাহকণ খাওঁ লাগিছে আহি পাওঁতে 2টাই বাজিলে ঘৰ পাই পিনি 2টাই বাজিলে ঘৰ আহি পাওঁতে পাই পিনি ভৰি হাতকেইটা ধুলোঁ ধুই মেলি আৰু ইমানেই মোৰ মূৰটো কামুৰি আছে বহুত দিন মানে ক'লেও ওলাই যোৱা নেদেখেই নহয় আপোনালোকে ঘৰতে সোমাইছোঁ 6-7 মাহমান চাগে ক'তো গাড়ী মটৰ উঠাই নাই নেকি তাৰপিছত বহুত দিনৰ মূৰত যে ওলাই সোমাই ঘূৰি ফুৰিছোঁ মই একদম আহিছোঁ মাথাটো কামুৰি আছে আহি পিনিয়ে শুলোঁ এতিয়া উঠিছোঁ এতিয়া বাজিলে 4টা এতিয়া উঠি চাহ অকণমান খাওঁ ঘৰ দুৱাৰ কি চফা কৰিব লগা আছে চফা কৰোঁহে
ঘৰ চাফাই হৈ আছে, ঘৰ এজনৰ একদম ধুনীয়াকৈ চাফা চিকুণ কৰি থাকে, কাপোৰ চাপোৰ চব চিজিল হৈ আছে। হ'লেও এতিয়া ঘৰটো সাৰোঁ, সাৰি পিনি চাহ অকণমান খাওঁ। শিমলগুৰিত আহোঁতে চাহ অকণমান খাই আহিলোঁ নহয়, এতিয়া অকণ চাহ অকণমান খাওঁগৈ, মোৰতো কামুৰি আছে যে। এতিয়া ঘৰৰ ভিডিঅ' চাই থাকিব আপোনালোকে, ঘৰত কি কৰোঁ এইকেইদিন আৰু। চাহ খুৱাওক, মই ঘৰত দিছোঁ চাহ, জেলপি লৈ লওক। ভৰিটো কোনডোখৰত দুখ পালে চাওঁ, সেই আঙুলকেইটাত দুখ পালে। মই নাথাকোঁতে এজনৰ সেই বান্দৰ সোমাইছিলে বোলে ঘৰত, বান্দৰ খেদোতে তেনেকৈ সেই দৰ্জাখনত ওজত খাই পিনি ভৰিকেইটাত দুখ পালে। মোক ফোন কৰি জনোৱাও নাই যে মই ভৰিত দুখ পালোঁ বুলি, এতিয়াহে কৈছে বোলে মই ভৰিত দুখ পালোঁ নহয় বোলে। তাৰপিছত এতিয়া সেয়া মই নাথাকিলে কিবা এটা হয়েই আৰু। চাহকণ খাই লওঁ এতিয়া। ফুলজোপা ফুলিলেগৈ নি? মোক ফুলপাহলৈ মনত পৰি আছিলে একদিন। ফুলখিনি ধুনীয়া হৈ আছে, চাফাকৈ থৈছে চোতাল তোতাল হাৰি মহাৰাজে। অঁ এইটো ইমানটো আগবাঢ়িছেগৈ ফুলৰ কলিটো এইটো। অকণমান বনাব লাগিব, বহুত দিন চাটনি খোৱা নাই অ'। কাইলৈ বনাম আৰু, পথাৰলৈ গ'লোঁ সেইদিন চাটনি বনাই, কিমান দিন পথাৰলৈ গ'লোঁ, চাটনিবোৰ দিছেনে কিমান হৈ আছে মচন্দৰী। কাইলৈ বনাব লাগিব চাটনি খাবলৈ। ধান এইখিনি কাইলৈ মৰা কথা আছিলে, কাইলৈ মৰা নহ'ব আৰু, পৰহিলৈ মাৰিব। বহুত ভাল লাগিছিলে, একেলগে গোটেই তিনিওজনী বাই ভনী, কথা শেষেই নহয় পাতি পাতি। কামুৰিছেগৈ, এইটো হেৰি অকণমান ঘঁহি দিছোঁ, কি বুলি কয় ভিক্স, বিচাৰি নাপাওঁ ভিক্সটো। অঁ মাছখিনি আপুনি কি কৈছে? হৈ পেলাই আমাৰ মহাৰাজা আইটেম বনালেই। মাছখিনি এইখিনি আকৌ, এইখিনি মাছ কিনি আনিছিলোঁ নহয় সেইখিনি। কি বনাই জানো, বনাওক। ভাত পাতিয়ে দিম আৰু, সোনকালে ভাত খাই আহা তাত। চবেই সোনকালে বইল বনাই আছে, খৰিচা চৰিচা দি। ভৰিটো ভাল পাইছে নাই এইটো? খাই লাগি থকা নাই এইকেইদিন, ভাত বনোৱা নাছিলোঁ আজি এসপ্তাহ দিন, অকল চাহহে বনাইছিলোঁগৈ। আজিৰ পৰাই ভাতত লাগি গ'লোঁ আৰু। এয়া মাছ আনিছিলোঁ নহয়, মাছ ফ্ৰাই কৰিছোঁ। আমাৰ এইজনে আকৌ এনেকুৱা সৰু মাছ খাই বেছি ভাল পায়, সেইকাৰণে আহোঁতে মই সৰু মাছকে লৈ আহিলোঁ আৰু। ইমান মাংস চাংসৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই, এনেকুৱা সৰু মাছকেইটা পালে বেছি ভাল পায় খাবলৈ। সেইখিনি মাছ বইল কৰি থৈছোঁ বাৰু, এইকেইজনী এতিয়া ফ্ৰাই কৰিছোঁ আৰু খাবলৈ। মাছকেইটাও এনেকুৱা সৰু মাছ খোৱাই নাই, মাছ মাংস মই খাইছোঁ। এয়া জাতিলাও আলু বিলাহী তেনেকৈ ভাজিলোঁ, তাৰপিছত এয়া নহৰু দুফুটা লৈ লৈছোঁ দেই। এইকেইদিন মাছ খুব খালোঁ নে হাঁহ চাহ, সেইকাৰণে ভয় লাগিছে, মূৰটো ঘূৰা নাছে। অকণমান সেই নহৰু দুফুটা লৈছোঁ, বিলাহী পিঁয়াজ চালাড, তাৰপিছত এইফালে বইল মাছ। মানে ভাত খাবলৈ দিছোঁ গৰমে গৰমে, ধোঁৱা বলি থাকোঁতে তেনেকৈ খাই লওঁ। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ, কাইলৈ আকৌ লগ পাম আপোনালোকক অন্য এটা নতুন দিনৰ সৈতে। বাই বাই, গুড নাইট।